বিধানসভাৰ অধিৱেশন চলি আছে। অধিৱেশনৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিৱসাগৰ সমষ্টি বিধায়ক তথা ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ মাজত আজি বাক বিতণ্ডা দেখিবলৈ পোৱা গ'ল। মোৰটো কেছ নাই, সেইকাৰণে মই আজি সাহসেৰে আপোনাৰ কেছ কেনেকৈ থাকিব? চব চাৰ্জশ্বিটে লুকুৱাই দিয়ে আপুনি। আৰে নাই, এইটো নকব। মাল কোৰ্টৰ পৰা নাইকিয়া হৈ যায়, থানাৰ পৰা নাইকিয়া হৈ যায়, এইটো নকব। এইটো আৰু এই বাক বিতণ্ডাৰ মাজতে APSC কেলেংকাৰী সন্দৰ্ভত দুইজনৰ মাজত তৰ্ক বিতৰ্ক হয়। দুয়োজনে সিজনে সিজনক প্ৰশ্ন কৰে, প্ৰত্যুত্তৰ দিয়ে। আৰু এই প্ৰশ্ন আৰু প্ৰত্যুত্তৰ মাজতে আমি দেখিবলৈ পালো যে ৰাইজ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কটাক্ষ কৰি আপুনি কোৰ্টৰ পৰা চাৰ্জশ্বিট লুকুৱাই দিয়ে, আপুনি বেলেগ বস্তু এই ধৰণে কটাক্ষ কৰিছে। আৰু লগে লগে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অখিল গগৈ ডাঙৰীয়াক প্ৰত্যুত্তৰ দিয়ে আৰু কয় যে মোৰটো কেছ নাই, সেইকাৰণে মই সাহসেৰে ... এইদৰে কওঁতেই লগে লগে অখিল গগৈ ডাঙৰীয়াই প্ৰত্যুত্তৰ দিয়ে আৰু তেখেতে কয় যে আপোনাৰ কেনেকৈ কেছ থাকিব, আপুনি কোৰ্টৰ পৰা পুলিচ থানাৰ পৰা আপুনি চাৰ্জশ্বিট লুকুৱাই দিয়ে। এইদৰে APSC কেলেংকাৰীক লৈ সাহসীয় পক্ষ আৰু বিৰোধীৰ মাজত বিতৰ্ক চলি থকাৰ মাজতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ মাজত তৰ্ক বিতৰ্ক দেখিবলৈ পোৱা গ'ল। আৰু লগে লগে অখিল গগৈ ডাঙৰীয়াই প্ৰত্যুত্তৰ দিয়ে। আপোনালোকে চাওঁ আহক অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আৰু সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ মাজত কেনেকৈ আজি বিধানসভাত তৰ্ক বিতৰ্ক হয়। এতিয়া মানে এইটো ৰেকৰ্ডত থাকিব লাগে যে আপুনি ইচ্ছাকৃতভাৱে এইখন মানে আমাৰ ইয়াত দাখিল কৰিব খোজা নাছিলে বিকে শৰ্মা প্ৰতিবেদনখন। আৰে মই সেইটো একেবাৰে ৰেকৰ্ডত ৰাখক। আপুনি কাৰণটো তৰুণ গগৈকে কৈছে, কিন্তু কাৰণটো আপোনাৰ ভিতৰৰ লিষ্টখন নহয় নাই। আপুনি যিখিনি লিষ্ট দিছিলে সেই মানুহবিলাক চাকৰি যায় বুলি দিয়া নাই। আপুনি হৈ যোৱাটো হৈ গ'ল, এতিয়া আশ্বাস দিব লাগে, আগতে একশ্যন হ'ব লাগে বুলি শৰ্মা কমিটি। এইটো কেছ নাই, সেইকাৰণে মই আজি সাহসেৰে আপোনাৰ কেছ কেনেকৈ থাকিব? চব চাৰ্জশ্বিটে লুকুৱাই দিয়ে আপুনি। আৰে নাই, এইটো নকব। মাল কোৰ্টৰ পৰা নাইকিয়া হৈ যায়, থানাৰ পৰা নাইকিয়া হৈ যায়, এইটো নকব। এইটো এনেকুৱা ধৰণৰ কথা নাপায় ক'ব। এইটো নকব। এনেকুৱা আপুনি এক মিনিট চাৰ্জশ্বিট লুকুৱাটো আপোনালোকে যিমান অপভংশ কৰে কোনেও লুকুৱা নাই। গুৱাহাটী হাইকোৰ্টে নাই মই শুনি লওক, আপুনি এটা কথা, আপুনি বেলেগ বস্তু এইবিলাক কি? আৰু এই সন্দৰ্ভত যদি আপোনালোকৰ মতামত আছে বা সাহসেৰে অখিল গগৈ ডাঙৰীয়াই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব পাৰে, এই কথাখিনি সন্দৰ্ভত যদি আপোনালোকৰ প্ৰশ্ন কৰিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে আমাৰ কমেণ্ট বক্সত আহক আৰু আপোনালোকৰ প্ৰশ্নসমূহ আমাক উপস্থাপন কৰক।